আজাৰা ৰাণী ফালে তাতে মোৰ জেঠাই ছোৱালী থাকে তাতে আমাক লাঞ্চলৈ মাতিছে সেইকাৰণে ভাবিলোঁ তালৈকে যিহেতু গৈয়ে আছোঁ অকণমান আউটিং এটাও হ'ব আৰু আপোনালোককো দেখাওঁ ক'ত থাকে তাই কেনেকুৱা কি ব'লক তেন্তে চাই থাকিব ব্লগটো আৰু মই দিনটো কি কি কৰোঁ আপোনালোকক দেখুৱাম তাত আৰু এয়া আহি আমি পাই গ'লোঁ তাইৰ ঘৰ একদম ডেকাথলনখন যোনখন আছে এইখনতো চবেই চিনি পায় ডেকাথলনৰ একদম ওচৰতে তাইৰ ঘৰটো আগতে পায় তাৰপিছত অকণমান গ'লেই ডেকাথলনখন পায় আৰু ইয়াৰে পৰিৱেশটো বিৰাট ভাল লাগে আৰু এইটোৱে হৈছে তাইৰ ঘৰ আৰু আগতে ফাৰ্ষ্ট ফ্ল'ৰটো তাইৰ স্কুল আছিলে আজিকালি নাই তথাপিও এই পেইণ্টিংবোৰ আছে আৰু মিষ্টাৰ শৰ্মা গৈ আছে চ' আহি পাই গ'লোঁ বাৰ ঘৰ ব'লক গৈ থাকোঁ বহুত দেৰিয়ে হৈ গ'ল এতিয়া একদম আঢ়ৈটা মানে বাজিলে চাগে মালিগাঁও গোটেই ট্ৰেফিক চ' কিবাকৈ আহি পালোঁ ব'লক গৈ থাকোঁ আৰু পূৰা আড্ডা চলি আছে ইয়াতে মাহঁতটো আহি পালে মাহঁত ৰাতিপুৱাই আহিলে ভাইটিৰ ফালে কাম আছিলে সেইকাৰণে ৰাতিপুৱাই আহি গ'ল আৰু পেহীহঁতৰ ছোৱালীজনীও আহিছে পূৰা কথা চলি আছে আৰু যিহেতু দেৰিয়ে হ'ল আমাৰ কাৰণে বাট চাই আছিলে সকলোৱে আৰু তাই সেইকাৰণে আমি আহি পোৱাৰ পিছত ভাতৰ যোগাৰ কৰিয়ে দিলে আপোনালোকক দেখুৱাম ঢেৰ কিবাকিবি বনাইছে তাই নাজানো কিমান খাব পাৰোঁ কাৰণ ৰাতিও ঠাইত নিমন্ত্ৰণ আছে সেইকাৰণে চাওঁ আৰু কিমান পাৰোঁ খাম আমি ইমান কেইজন মানুহ আছোঁ তাই তথাপিও মানে একদম বিধে বিধেটো বনাইছে আৰু সকলোৰে কাৰণে একদম বাতিয়ে বাতিয়ে এনেকৈ সজাই দিছে এতিয়া মানে কাউণ্ট কৰি আছে মানুহ हे भगवान इमान फास्ट कैसे ये लड़की देखो बैचलर लड़की তাই ইমান আইটেম বনাইছে তো মিঠি চিকেন তাৰপিছত এইটো চিতল মাছৰ মুঠিয়া আৰু কচুৰে বনাইছে চিংৰি মাছ আকৌ চিতল মাছৰ কলঠি আছেই মিক্স চব্জি এখন ঢেৰ কিবাকিবি মোৰতো দেখি ভয়ে লাগিছে অকণমান চব টেষ্ট কৰি খাইছোঁ আৰু যিমান পাৰোঁ তাৰপিছত আমি খাই উঠি একদম ভাগৰি হৈছোঁ গোটেই গাল আকৌ এনেকৈ বহি লৈছোঁ অকণমান আড্ডা চলিব আৰু ইফালে দেউতা পূৰা বহি বহি শুই আছে চাওক তাৰপিছত তাতে অলপ দেৰি থাকি আমি ঘৰলৈ উভতিলোঁ আবেলি 5:30 মানে বাজিলে আৰু ৰাতি ডিনাৰ পাৰ্টি আছে ফ্লেটত খাবতো একো নোৱাৰিম চাগে মই তথাপিও যাম আৰু চবকে লগ পাবলৈ আৰু ঘৰ আহি পোৱাৰ পিছত মোৰ আৰু ব্লগটো কণ্টিনিউ কৰিব মনেই নগ'ল আকৌ ওলাই আহিব লগা হ'লেই অকণমান ৰেষ্ট লৈ মই আহিলোঁ আমাৰ ফ্লেটতে ঘৰত মাতিছিলে খাবলৈ যিহেতু বিয়া ছিজন চলি আছে কইনাকেইজনীক খুৱাবলৈ মাতিয়ে আছে দেখুৱাই আছিলোঁ ব্লগ আৰু আমি ইয়াতে আহিলোঁ পূৰা এতিয়া আড্ডা ষ্টাৰ্ট হৈছে
অকণমান দেখাম ভাগৰিও আছোঁ ইমান লগ কৰিব মনো যোৱা নাই কাৰণ কথা পাতিবও মন গৈছে চবৰ লগত ভিডিঅ' কৰি থাকিলে তেনেকৈ এনজয়মেণ্টটো কৰা নহয় আৰু চাওক চবে পূৰা ফূৰ্তি কৰি আছে তাৰপিছতে আমি যেতিয়া ডিনাৰ কৰিম তেতিয়া আপোনালোকক আকৌ লগ পাম আৰু ইমান গাল আইটেম বনাইছে আন্টি আৰু পুতু মানে ছোৱালীজনী মিলি পেলাই এফালে বেঙেনা ফ্ৰাই দাইল এখন ভাজি এখন আকৌ চিকেনটো আছিলে মাছ বনাইছিলে সৰু মাছৰ ফ্ৰাই আৰু এখন চাটনি বনাইছিলে বিৰাটেই টেষ্টি হৈছিলে মই অকণমান খালোঁ নাখালে যিহেতু বেয়াই পাব আন্টিহঁতে যিহেতু খাবলৈ মাতিছে চবকে আৰু সেইকাৰণে অলপ টেষ্ট কৰিলোঁ আৰু দিনত ইমান গাল খাই আহিছোঁ মোৰ তেনেকৈ ভোকো নাই ঘৰত থকাহেঁতেন চাগে একো নাখালোৱে হয় মোৰ ৰাতি তথাপিও ইয়াতে আহিছোঁ যিহেতু সেইকাৰণে অকণমান টেষ্ট কৰিছোঁ গোটেইখিনি বিৰাটেই টেষ্টি বনাইছিলে আৰু আমি এনেকৈ খালোঁ আৰু ইমান টেষ্টি খানা হৈছিলে সেইকাৰণে চবেই একদম খোৱাত মগ্ন আৰু আমি খাই লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ স্পেচিয়েল চুইট ডিছ আছে মোৰ একদম ফেভৰেট আৰু চবেই একদম কথা পতাত ব্যস্ত চবৰে সৰুকালৰ স্কুলৰ কিবা ষ্টৰি কৈ আছে শুনিবলৈ বিৰাট ভাল লাগিছিলে আৰু আমাৰ খাই উঠিলোঁ এতিয়া আৰু চুইট ডিছটো হ'ল এইটো দেখাই আছোঁ এয়া মোৰ ফেভৰেট আৰু পূৰা এনজয় কৰিলোঁ মই দিনে ৰাতিয়ে পূৰা খানা আৰু আজি ব্লগটো ইমানতে এণ্ড কৰোঁ বুলি ভাবিলোঁ আপোনালোকে ভাল পালে যদি লাইক শ্বেয়াৰ আৰু যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব গুড নাইট এভৰিৱান